হাঁহ মানে 5টা হাঁহ নাইকিয়া পিছত গোটেই গাঁওখনত বিচাৰিছোঁ, হাঁহকেইটা পোৱা নাই। সিহঁতে দেখিছে হাঁহকেইটা বিচাৰি আছোঁ কিন্তু পোৱা নাই। পিছত সন্ধ্যা হৈছে, সন্ধ্যাৰ পৰা যেতিয়া হাঁহটো ঘৰত যাব, আমাৰ মাইকী মানুহে গৈ সুধিছে যে আচ্ছা তোমালোকৰ হাঁহ কেইটা? বটলাবাদ গাঁওআৰক্ষী বাহিনীক সম্পাদক কৰিলে চুৰি। এজাহাৰ দিয়াৰ পিছতে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। য'ত এটা হাঁহৰ কাৰণে জ্বলিছিল বটলাবাদ থানা, আকৌ এনে ঘটনা হ'বনে বটলাবাদত? ৰক্ষকে ভক্ষক বাক্যশাৰী যেন প্ৰমাণ হৈছে বটলাবাদ। য'ত এটা হাঁহৰ কাৰণে বটলাবাদত জ্বলিছিল থানা, আকৌ এনেকুৱা ঘটনাৰ পাছত হাঁহৰ কাৰণে হ'ব পাৰে ৰাজ্যৰ অভিযোগ। চৰকাৰে গাঁওসমূহৰ সুৰক্ষা তথা ৰাজ্যত পহৰা দিয়াৰ চৰ্তত প্ৰতিটো গাঁৱত গাঁও সুৰক্ষা বাহিনী গঠন কৰি পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, য'ত একাংশ গাঁওআৰক্ষী বাহিনীৰ কৰ্মকৰ্তাৰ বাবে লজ্জানত হ'ব লগা হৈছে ইয়াৰ লগত জড়িত একাংশ নিষ্ঠাবান কৰ্মী। তেনে ঘটনাত সংঘটিত হৈছে বটলাবাদ আৰক্ষীৰ অন্তৰ্গত ধনিয়াভেটি গাঁৱৰ গাঁওআৰক্ষী বাহিনীৰ সম্পাদক জালাল উদ্দিন, একে থানাৰ অন্তৰ্গত ৰাজভেটি গাঁৱৰ অন্য এগৰাকী ব্যক্তি। জালাল উদ্দিনে 5টা হাঁহ চুৰি কৰি স্থানীয় শান্তিজান বজাৰত বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সন্ধিয়া পথাৰৰ পৰা হাঁহ চৰাই কেইটা ঘৰলৈ উভতি নহাত বিচাৰ খোজ কৰি যদিও পিছত গাঁওআৰক্ষী বাহিনীৰ সম্পাদকে শান্তিজান বজাৰত হাঁহ কেইটা বিক্ৰী কৰা বুলি নিশ্চিত হোৱাৰ তথ্য লাভ কৰে। এই লৈ সোধ-পোছ কৰাত গাঁওআৰক্ষী সম্পাদক উক্ত কাণ্ডটো কৰা বুলি স্বীকাৰ কৰাৰ লগতে বিক্ৰী কৰা ধনৰ পৰা 1000 টকা গৰাকীক উভতাই দিয়ে আৰু বাকী টকাখিনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। পিছত হাঁহৰ গৰাকীয়ে পাব লগা বাকী টকা বিচৰাত দাবী-ধমকি লগাই মিছা গোচৰ জাপি দিয়াৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি ভয় দেখুৱায়। উপায়ুক্ত হৈ হাঁহৰ গৰাকীয়ে বটলাবাদ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজিলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰা ভুক্তভোগীয়ে প্ৰশ্ন হয় এনে গাঁওআৰক্ষী বাহিনীৰ হাতত জনতাৰ নিৰাপত্তা কিমান? ৰাইজে তেওঁক ৰাতিৰ পহৰা কিমান বিশ্বাস ল'ব? এয়াই এতিয়া ৰাইজৰ মনত লাখটকীয়া প্ৰশ্ন উত্থাপিত হৈছে। নিউজ ডেস্ক, নিউজ 24 বড়োলেণ্ড। দিয়া ল'লে বাকী পইচাটো মানে দিয়া নাই, পইচাৰ কাৰণে যায় আকৌ দম দিয়ে। কোনে বিক্ৰী কৰিছে? জালাল উদ্দিনে। সেইটোও জালালি তাৰ নাম। কি হয়? আমাৰ একো নহয় আৰু। গাঁৱৰ কি হয় তেওঁ? সি ছেক্ৰেটাৰী, বিডিবি ছেক্ৰেটাৰী। আপোনাৰ হাঁহ কি চুৰ কৰিছে? চুৰ কৰি নিলে। কেইটা হাঁহ চুৰ কৰিছে? 5টা। 5টা চুৰ কৰি পেলাই কি কৰিলে? বজাৰত বিক্ৰী কৰিলে। আপুনি কেনেকৈ গম পালে? গম পাইছোঁ সিহঁতৰ মানুহে কৈছে যে সিহঁতৰ হাঁহ বজাৰত দিছে, গতিকে সিহঁতক সোধ-পোছ কৰক। পিছতে সোধ-পোছ কৰোঁতে পাছত স্বীকাৰ কৰিছে তাৰপিছত যে আমাৰ ভুল। কি হৈছে মানে আমাৰ ইয়াত এই বিডিবিৰ ছেক্ৰেটাৰী আছে জালাল উদ্দিন, আমাৰ এইটো 3 নম্বৰ অৰ্ডাৰ হয়। সি তাক থানাৰ পৰা বিডিবিৰ ছেক্ৰেটাৰী আছে, তাক সি নিজেই চুৰ কৰে। সি থানা চুৰৰ বিচাৰ কেনেকৈ কৰিব তেনেকৈ? এতিয়া চাগে মানুহজনৰ হাঁহ আছিলে 11টা, মোৰ তাত পুখুৰীত থাকিছে। ইয়াৰ পৰা হাঁহ 5টা ধৰি নি বিক্ৰী দিছে চুৰ কৰি। কোনে বিক্ৰী দিছে? জালাল উদ্দিনে, বিডিবিৰ ছেক্ৰেটাৰী। তো কোনটো গাঁৱৰ ছেক্ৰেটাৰী হয়? এইটো ধনিয়াবিটি গাঁৱৰ। অঁ, তো নিজে ৰক্ষক হৈ পেলাই ভক্ষণ কৰিছে নেকি? ভক্ষক হৈছে। অঁ, তেওঁ যিহেতু গাঁৱৰ ভিটিপি হয়, তেওঁৰ দায়িত্ব আছে যে গাঁৱৰ পহৰা দিব লাগে। অঁ, তাৰ ওপৰত এইটো দায়িত্ব আছে তো, সেই গাঁৱৰ পহৰা দিব লাগে। ৰাতি পহৰা দিয়ে নে? নাই, নিদিয়ে। ক'ত দিয়ে? মোৰ ঘৰত চোৰ সোমাইছিলে যোৱা বছৰ, গোটেই গাঁৱৰ মানুহ আহি চাইছে। সি মোৰ ঘৰৰ ওচৰত থাকে হ'লেও সি একদিন গৈ চোৱা নাই। চোৰে মোৰ ঘৰৰ পৰা বহুত বস্তু নিলে, সি একদিন সোধাও নাই তাক কেনেকুৱা বিডিবিৰ ছেক্ৰেটাৰী বনাইছে। সি নামতহে বিডিবি ছেক্ৰেটাৰী। সি নামতহে আছে, কামততো নাই, একো কাম কৰা নাই। সি ৰাতি হ'লে সি গোটেই ৰাতি সি টোপনি মাৰি থাকে, চোৰে ইফালে মানুহৰ ঘৰত চুৰ কৰি থাকে। এতিয়া সি নিজে চুৰ কৰিছে। চোৰৰ লগত তেওঁ আগৰ পিছত যিবিলাক চুৰ হৈছে, তেওঁৰ তাৰ লগত সি চাগে কিবা সম্পৰ্ক আছে, নহ'লে কেনেকৈ চুৰ কৰে?